আছে মোৰ ডাৰ্লিংটি এইফালে একদম ৰঙা ৰঙা চোলা পিন্ধি একদম কথা হৈ আছে স্কুলৰ ধুনীয়া ছোৱালীজনীৰ নাম ক এয়া চাচোন চাওক এয়া জলি Hello friends, welcome back to my YouTube channel. Kin hok সকলোৱে তো ভালেই থাকে ন মোৰটো জানে একদম বেয়া হলো গুলি থাকে থাকম তাৰমানে একদম বেয়া মানে নহয় প্ৰায় নাথাকে আৰু বেয়া তাকে সেই কেইদিন মান তো তিনিচুকীয়াত আছিলুগে হয় নহয় বাৰু কালি আহিলুং মই ঘৰলে সেই তাৰ পিছত তো গাঁৱলীয়া মানুহ কাম বন কৰিবই লাগিব হয় নাই পথাৰ বোলে হৈ গ'ল তাৰমানে অলৰেডি আমাৰ মাটিত হাল বালে এতিয়া মানে মই দিব লাগে গৰুটা মানে ভালকে নেজানে সেইকাৰণে মানে গৰুটা আগফালে দেতাই গৰুকেইটা পিছফালে খেদাব তাৰ বাকী মই পিছফালে মানে একদম নাকত এনেকৈ বান্ধি নাকত নহয় বা গৰুবিলাকক নাকত নেবান্ধে ডিঙিত বান্ধি পিনি টানি মানে আগফালে তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এইডোখৰ এনেকৈ পথাৰডোখৰ এইফালে হাল বোৱা হৈ গ'ল বাকী আলিও দিব লাগিছে এতিয়া গাঁৱলীয়া পৰিৱেশত কি বোলে জন্ম লোৱা হয় নাই এইবিলাকতো কৰিব লাগিব কথা খেতি মানে কিটো খেতি মানে আজিকালি নিজৰ এই হাৰে হুৰে সোমাই আছে এইটো খেতি কৰিমেই না আমনি নালাগে ভাগৰো নালাগে কৰিবই লাগিব খাবই লাগিব এয়া হ'ল কঠীয়া দেই কঠীয়া এয়া আছিল কঠীয়া আৰু অলপমান ইয়াত কঠীয়া আজি মানে গোটেই ধৰ ৰুই যাব নোৱাৰে সেইকাৰণে আৰু ধৰ হাল বোৱাই নাই বাৰু সেইটো বাব লাই দিয়ে মানে নহয় বাব নোৱাৰিলে পুখুৰী এটা আছে মানে সৰুকৈ পুখুৰী এটা আছে তো যাব নোৱাৰিলে সেইটো পাৰত যাব নোৱাৰিলে সেইকাৰণে পুখুৰীটো পাৰখিনি বালে এয়া আছিল আমাৰ কঠীয়াতলি বলক ভিতৰলৈ যাওঁ কঠীয়াতলি তাৰমানে ডাংবাদি দেখিছোঁ ডাংবাদি খাই লওঁ ন এডালকে এইডালকে খাম একদম তাজা গাঁৱলীয়া লোৱা খেতি কৰি খাব লাগিব হয় নহয় মোলৈ অহা নিজে এখন কৰিব জানিব লাগিব দেই কঠীয়া তুলিব পাৰিব লাগিব কি বোলে কঠীয়া ৰুবলৈ জানিব লাগিব তাৰপিছত আপোনালোকক কৰিবলৈ কোৱাই নাই বহুত দিন হ'ল ন লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কিবা কিবি কৰি দিব পাৰে নহয় ধুনীয়া ইমান ধুনীয়া মৰম লগা হাতখনে এইখনি নকৰিলে কোনে কৰি দিব হয় নাই যিহেতু কৰি দিয়ে সেইখিনি মোৰ 1K ছাবস্ক্ৰাইবাৰটো কৰি দিয়ে মানে আৰু অলপ আছে আৰু মানে আছে আৰু 50% এটা আছে তো যি হ'লেও 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে এইখন আছিলে আমাৰ বপাই কুঁহিয়া বাৰী চাবনি এবাৰ ভিতৰলৈ নেযাওঁ এতিয়া দেৰি হ'ব এতিয়া জলপান খাওঁগৈ জলপান সোনকালে কামবোৰ কৰিব লাগে ন দেৰি হৈছে মানে মানুহ আহিব ৰুবলৈ তো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মোৰ জলপান ৰেডি মোৰ চাহ পানী ৰেডি কাম কৰা আগত এইখিনি খাই লওঁ কাৰণ ভাগৰ লাগিব খাই লওঁ তাৰপিছত দেখাই আছোঁ দেই যি নহওক খাই বৈ ল'লোঁ এতিয়া মই এখন আনিবলৈ গৈ আছোঁ তাৰমানে বৰপাই মানে সেইফালে মই এখন উঠে তো মইখন আনিবলৈ গৈ আছোঁ এয়া আমাৰ বৰপাই হাল বাই আছে মই পাই গ'লোঁ মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি কাৰোবাৰ যদি খেতি কৰিবলৈ ধৰ মানে খেতি চেতি কৰা নহয় খেতি কৰিবলৈ মন আমাৰ ঘৰলৈ আহি যাব পাৰে ট্ৰেইনিংটো ল'বলৈ আমাৰ খেতি কৰি দিয়াও হ'ব তুমি শিকাও হ'ব নে কি কোৱা এইবিলাক শিকিব লাগে ন শিকাটো বেয়া কথা নহয় জানিবলৈ লাগে পাৰিব লাগে খেতি অসমৰ বেছিভাগ মানুহে নকৰা পিছত খেলি মেলিহে লাগে ক'লেও এষাৰ নকৰো এষাৰ এইটো গৰুৱে ভালকে জানে সেইটো গৰুৱে ভালকে নেজানে তো মানে ই জানে সি নেজানে মানে ই জানে ই মানে লেফ্ট চাইডে জানে ইয়াক ৰাইট চাইডে লৈ লোৱা হ'ল ইটো ভালকে নেজানেই বাৰু সেইকাৰণে মানে টানিছোঁ এতিয়া জলিখনহে বাগি থাকিলে চাচোন চাওক এয়া জলি এইটো গৰু পিঠিত ইয়াত এডোখৰ আছে আজি আমাৰ মাজত উপস্থিত আছে হেও যে একদম কেইদিনমান মানে দুমাহমান আগত যে পুৰা ফেমাছ হৈছিলে পুৰা 1 মিলিয়ন মান ভিউজ পালেগৈ ডায়লগ এটা যে ডায়লগটো এবাৰ শুনাম এই বিশিষ্ট ব্যক্তিজন হৈছে এইজন আৰু ডায়লগটো
মাৰিব এতিয়া ৰ'ব ভাই বিয়াখনকে পাতিলে কেনেকুৱা হ'ব মই এজনী পতাইছিলো খালি তিনিবাৰ নকলে যোৱা আকৌ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাইছিলে হয় নহয় এই ল'ৰাটো এইটো এই বিশিষ্ট ডাঙৰ মানুহজন হৈছে এইজন আপোনালোকে এবাৰ ভালকে চাই লওক এই বিশিষ্ট ব্যক্তিজন হ'ল এইজন স্কুলৰ ধুনীয়া ছোৱালীজনীৰ নাম ক হে স্কুলৰ ধুনীয়া ছোৱালীজনীৰ নাম ক সোনকালে ইমান দেৰি ভাবিব লাগে স্কুলৰ ধুনীয়া ছোৱালীজনীৰ নাম ক ময়ূৰপংখী ভাল লাগে তাক ভাল লাগে নেকি তাক ভাল লাগে তেনেহ'লে ধুনীয়া বুলি কেনেকৈ গম পাইছ আৰু গাইজ কেইদিনমান মানে মোৰ ইউটিউবটোত ফাৰ্ষ্ট ভিডিঅ' যোনটো দিছিলোঁ ন এই সন্তুষ্টি পাৰ্টটো সেই সন্তুষ্টি পাৰ্টটোতো বিশিষ্ট ব্যক্তিজন আছিলে তাৰ লগত আৰু ইজনো আছিলে যোনটো ডাইলগ ভাই বিয়াখনকে পাতিলে কেনেকুৱা হ'ব বোলে ডাইলগ দিছিলে যোনটো লোৱা সেইটো আছে আমি তিনিটাই মিলি আকৌ এখন চিনেমা উলিয়াম এতিয়া চাই থাকিবলৈ 5 মিনিট মানে এখন উলিয়াম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ধুনীয়া হাত গোখনি কেলৈ আছে ছাবস্ক্ৰাইবটো ৰঙাটো টিপি পিনি অলপ প্ৰেছ কৰি থৈ দিয়া তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে সোনকালে পাব একেবাৰে প্ৰথমতে চাব পাবি মায়ে তামোল কাটি আহি ৰখি আছে তাৰমানে এই কি বোলে মাটিতে ওলোৱাই নাই হয় নহয় বাৰু জলিখনটো ভাগি থাকিলে জলি নহয় মই জলিখন ভাগি থাকিলে বাৰু যি কি নহওক যদি মই জলি বিচাৰি নাপাওঁ আকৌ এনেকৈ ৰুবলৈ দি দিব লাগিব দেই উপায় নাই আমি মানে কি বোলে এই মই চৈ দি একদম শেষ হৈ গ'ল কেইজনমান ডাৰ্লিঙে মানে হেৰি ৰুই আছে পথাৰ ৰুই আছে এয়া আছে আমাৰ জেকব বৰ্মা হৈছে আমাৰ মুনিয়া বৰ্মা এয়া আছে আমাৰ চেপেটি খুৰী এয়া আছে মোৰ আইটি আৰু এয়া আছে মোৰ ডাৰ্লিংটি এইবিলাক একদম ৰঙা চোলা পিন্ধি একদম পথাৰ ৰুই আছে একদম অনুভৱ পোৱা তোমাৰ পথাৰি আছোন দেই ভাল লাগিছে নিয়ম ফেটো মোৰ বৰ ফেনটো এইটো এয়া আছে আমাৰ কেটেপি মানে মোৰ ভণ্টি আছে বিশিষ্ট ব্যক্তিজন যি মানে কি আছিলে তোমাৰ ডাইলগটো কৈ দিয়া ডাইলগটো কৈ ক ভাই কেইদিনমান আগত যে পুৰা ফেমাছ হৈছিলে 1 মিলিয়ন মান ভিউজ পাইছিলে মানে এই উচনি যে ডাঙৰটো দেখাইছিলো সৰুটো এইটো মানে যোনটো ডাইলগ মাৰিছিলে ভাই বিয়াখনকে পাতিলে কেনেকুৱা হ'বা এতিয়া মানে চব হৈ গ'ল কাম মানে এতিয়া পথাৰ ৰুই থাকক আৰু কোমাই মাৰি থাকক মই মানে আজি মোৰ মানে ভাৰী জপাল তো যি কি নহওক মই ঘৰলৈ গৈ থাকোঁ ভাড়াটো পাওঁ নেদেখাওঁ আৰু এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই আমি এনেকুৱাই আৰু তো লগ পাই আছোঁ অন্য এটা ধামাকাৰ ভিডিঅ'ত আজিলৈ ইমানেই আজিলৈ হ'ব টাটা বাই বাই